হেল্ল' এভৰিৱান, আজি আহিছোঁ মই এটা ৰেচিপি ভিডিঅ' লৈ পেলাই। আজি বনাম মই চেংমৰা শাকৰ লগত ব্ৰইলাৰ মাংস। এইবিধ হৈছে চেংমৰা শাক। আচলতে ইয়াৰ ঠাই বিশেষে বিভিন্ন ধৰণৰ নাম হ'ব পাৰে। প্ৰথমতে মই চেংমৰাখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু লগত অকণমান সৰুকৈ কাটি লোৱা ব্ৰইলাৰ মাংস আৰু আলু। এতিয়া তেল গৰম হোৱাত এটা শুকান জলকীয়া, পাঁচফোৰণ আৰু অকণমান পিঁয়াজ দি লৰাই দিলোঁ। এতিয়া আকৌ অকণমান আদা নহৰু পেষ্ট দিলোঁ আৰু আদা নহৰু পেষ্ট দি অকণমান লৰাই দিলোঁ। তাৰপিছত জোখমতে হালধি, নিমখ, জিৰা গুড়া যি সাধাৰণতে মাংস বনালে মছলাৰ প্ৰয়োজন হয় সেইমতে দি মাংসখিনি আৰু সৰু সৰুকৈ কাটি লোৱা আলুখিনি ঢালি দি এবাৰ লৰাই পেলাই ঢাকন মাৰি দিলোঁ। অলপ সময়ৰ পিছত ফ্ৰাই হ'লত আকৌ অকণমান সৰু সৰুকৈ কাটি লোৱা বিলাহী দিলোঁ আৰু তাৰপিছত চেংমৰা শাকখিনি দি পুনৰবাৰ লৰাই আকৌ ঢাকন মাৰি দিলোঁ। অলপ পিছত দেখিলোঁ যে শাকখিনি প্ৰায় নমাব পৰা হৈ আছে আৰু এয়া মোৰ চেংমৰা সৈতে ব্ৰইলাৰ মাংস ৰেডি। আপোনালোকেও খাই চাবচোন, বহুত ভাল লাগে। বাই বাই।